সাংসাৰিক ব্যৱস্থাই হওক বা ইলেক্ট্ৰিচিটিৰ ব্যৱস্থাই হওক সকলো কথা আমাৰ দিনত হৈছিলে আৰু চাকৰি বাকৰি আমাৰ কংগ্ৰেছৰ দিনতে বহুতে ৰাইজে পাইছিলে। যিহেতুকে কাজিৰঙা লোকসভা সমষ্টি যোনটো নতুনকৈ গঠিত হৈছে এইটো মোৰ গৃহ সমষ্টি বুলিয়ে ক'ব লাগিব, কাৰণ মই সৰুপথাৰ বিধানসভাত মই মানে বিধায়িকাও আছিলোঁ আৰু মোৰ ঘৰ গোলাঘাট জিলাতে। তো যেতিয়া ৰাইজক লগ পাইছোঁ তো সকলো ক্ষেত্ৰতে সহযোগিতা পাইছোঁ আৰু সকলোৱে এইষাৰে কথা কৈছে যে আমাক আৰু এই বৰ্তমান বিজেপি চৰকাৰ নালাগে, আমাক ইয়াৰ পৰা ৰক্ষণাবেক্ষণ দিব লাগে। বিভিন্ন মূল্যবৃদ্ধি হওক বা নিবনুৱা সমস্যা হওক বা জাতি মাটিৰ কথাই হওক বা বিভিন্ন কথাতে আমি যাতে এটা শান্তি সম্প্ৰীতিৰ পৰিৱেশ পাওঁ আৰু গণতন্ত্ৰ ৰক্ষাৰ কাৰণে আমি আপোনালোকৰ যি হাতৰ চিনত আপোনাক আমি আগুৱাই লৈ যাব বিচাৰোঁ। আৰু বিদ্যুৎ ঐক্য মঞ্চই যিধৰণে আমাক সমৰ্থন জনাইছে সকলো ক্ষেত্ৰতে আমি ভাল সঁহাৰি পাইছোঁ, সকলোৰে আশীৰ্বাদ পাইছোঁ। নিশ্চয় আজি যিধৰণে তেওঁলোকে আজি বাগিচাসমূহত কাম কৰা আমাৰ যি শ্ৰমিক ৰাইজ আছে তেখেতসকলক তেওঁলোকে কৈছিলে যে তেওঁলোকৰ চৰকাৰ আহিল 351 টকা কৰিম বুলিকে। আজি তেওঁলোকে আজি কাম শেষ হোৱাৰ পাছত যিটো মাটি ভেটি পাব লাগে সেইটো দিম বুলি কৈছিলে বা বিভিন্ন চাকৰি বাকৰিৰ কথাও আছিলে। কিন্তু আজি দেখা গৈছে যে শিক্ষাৰ ক্ষেত্ৰতে হওক বা স্বাস্থ্যৰ ক্ষেত্ৰতে হওক বা আজি সামাজিকভাৱে যিধৰণে অৰ্থনীতিৰ অৱস্থা যাতে ভাল হ'ব বুলি সকলোৱে আশাবাদী আছিলে। কিন্তু আজি বিজেপিয়ে অকল বিভিন্ন কথা কৈ পেলাই ভোটহে লৈ গ'ল, কিন্তু আজি আমাৰ চাহ শ্ৰমিকৰ কাৰণে কোনো চিন্তা চৰ্চা নকৰিলে। আজি জনজাতিকৰণৰ কথাও এটা মূল ইছ্যু আছে, সেই জনজাতিকৰণো কিন্তু আজি দিয়া নাই। সেইকাৰণে সকলো ৰাইজে ক্ষোভিত হৈছে আৰু কৈছে যে আগতে যিধৰণে আমি হাতৰ লগত আছিলোঁ, কংগ্ৰেছৰ লগত আছোঁ, সেই কংগ্ৰেছে আমাক যিখিনি ন্যায়িকভাৱে আজি যোনটো আমাৰ বাগিচা অঞ্চলত যিমান আমাৰ লেবাৰ এক্টবিলাক আছে তাৰ যোগেদি আমি এটা ভাল এটা মানে শান্তিত আছিলোঁ। কিন্তু এই বৰ্তমান সেই আইনবিলাকো আজি বিজেপি চৰকাৰ নমনা পৰিলক্ষিত হৈছে। আজি কেতিয়াবা ক'ৰবাত কাম কৰিবলৈ গ'লেও এগৰাকী মহিলা যেতিয়া কাম কৰি আছিলে বিচাৰি ডাকাৰ কাৰণে কান্দা কটা কৰাৰ কাৰণে মানে তেওঁলোকৰ কৰ্তৃপক্ষ মানে তেওঁ কামৰ পৰা আঁতৰাই দিলে। তাৰমানে এইখিনি গোটেই অন্যায় হৈ আছে। তাৰমানে যেতিয়াৰ পৰা এই বিজেপি চৰকাৰটো আহিছে আজি আইন কানুন নমনাকৈ আজি তেওঁলোকে বিভিন্ন ক্ষেত্ৰত যি মন যায় তেনেকৈ আমাৰ সমগ্ৰ ভাৰতবৰ্ষৰ বা অসমৰ বাকীৰ লগতে আমাৰ চাহ জনগোষ্ঠীৰ লোকসকল আদিবাসী লোকসকল তেওঁলোক প্ৰতাৰণা কৰি আহিছে। যিহেতু মাটি ইয়াতে থাকিব লাগিব, ইয়াতে জন্মগ্ৰহণ ইয়াতে মৃত্যু হ'ব লাগিব। তো যেনেকৈ সকলো আমাৰ মানে কলা সংস্কৃতি আছে বা পৰম্পৰাগত যিখিনি আছে সকলোতে আমি সকলোৱে অংশীদাৰ। আজি বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মাৱলম্বী লোক আছোঁ, সকলোৰে উৎসৱটো আমি ইজনে সিজনক সন্মান কৰি একেলগে মানি থকাটোহে আমাৰ দায়িত্ব আৰু কৰ্তব্য। সেইটো চলি আহিছিলে। কিন্তু এতিয়া বৰ্তমান বিজেপিৰ পৰা হোৱাৰ পৰা এইটো যিটো ভেদাভেদ হৈছে বা মানুহ ভাগ ভাগ হৈছে এইটো সকলোৱে মনত এটা দুখ পাইছে যে এইটো এনেকুৱা হোৱাৰ কাৰণে আমাক ভাল লগা নাই, আমি সকলোৱে মিলিজুলি থাকিব বিচাৰিছোঁ। সেইকাৰণে খুব ভালকৈ আদৰিছে, নাচিছে, বাগিছে। তেওঁলোকত মোৰো নাচিবলৈ মন গৈছে, সেইকাৰণে নাচিছে।